হেৰা পমিলা শুনিছা চাওঁ এইফালে আহাচোন কওক কি হ'লনো কেলে তেটো ফালি মৰিছে হেৰা বৰ ভাগৰ লাগিছে হে মোৰতো একেবাৰে তিনদিনাই গৈছে যোৱাচোন চাহ একাপ কৰি আনা কি তাকে ক'বলৈকেহে মোক মাতি আনিছিল আপুনি নোৱাৰো মই দিনৰ দিনটো কাম কৰি কৰি ভাগৰি গৈছোগৈ বুজিছে হেৰি আপুনি নহ'লে মোক কাম কৰা মানুহ এজনী গোটাই দিয়ক বৰ অসুবিধা হৈছে বুজিছে হেৰা পমিলা মই তোমাৰ কষ্ট বুজি পাওঁ বুজিছা কালি মই মানুহ এজনীৰ লগত কথা পাতিছিলোঁ আজি আহিব চাগে তুমি ভালকে কথা বতৰা পাতিলো হয় নেকি থেংক ইউ দেই ঘৰত মানুহ আছেনে আছো কোননো মই বতাহি এইখন এই পমিলা বাইদেউৰ ঘৰ হয়নে কালি মানে বাইদেউৰ হাজবেণ্ডে মোক কিবা ঘৰৰ কামৰ কথা কৈছিল হয় নেকি বহাচোন বহা গোটেই দিনটো মই অকলে ঘৰখনৰ কাম কৰিব লগা হয় সেইকাৰণে তোমাক মাতিবলগীয়া হ'ল কোৱাচোন এতিয়া তুমি কি কাম কৰিব পাৰা আৰে বাইদেউ মই কি কাম নোৱাৰো আপুনি সেইটো সোধক মই যিফালেই যাওঁ বতাহৰ দৰে কাম হয় সেইকাৰণেতো মোৰ নাম বতাহি এই এলেকাত চবে মোক বতাহি বাই বুলিয়েই জানে গম পালো বাৰু তেতিয়াহ'লে তুমি ৰাতিপুৱা কেইটা বজাত আহিবা মই কিন্তু নিয়মৰ বৰ কাঢ়া আকৌ দেই মই ঠিক কাটাই 10 বজাত আহিম আপোনালোকে কিন্তু সেই সময়ত ঘৰৰ দুৱাৰখন খুলি থৈ দিব দেই এক ছেকেণ্ডো যদি দেৰি হয় মই কিন্তু অহা বাটেৰে ঘূৰি গুচি যাম মোৰ আকৌ নিয়মবোৰ বৰ কাঢ়া 10 বজাত অহাৰ পাছত মই আকৌ 11 বজালৈকেহে থাকিম তাৰ ওপৰত মোক 1 মিনিটো ৰাখিব নোৱাৰিব কাৰণ আপোনাৰ ঘৰত কাম কৰাৰ পাছত মই 8 ঘৰ মানুহলৈ কাম কৰিব যাব লাগিব কি কোৱা আৰু 8 ঘৰ 8 ঘৰ কাম কৰাটোনো কি ডাঙৰ কথা যোনে টকা বেছি দিব মই তাক সময় বেছি দিম আৰু বাচন এনেকুৱাকে মাজিম যাতে সিহঁতৰ বাচনত মই মোৰ মুখ চাব পাৰো আইনা নেচালেও হয় এইজনী তামা মুস্তা দিও বাৰু হ'ব তুমি এটা কাম কৰিবা তুমি এতিয়া ঘৰ মুচিবা কাপোৰ ধুবা আৰু টয়লেটটো একে সব সময়তে চাফা কৰি ৰাখিবা দেই মানে লেতেৰা পেতেৰা হৈ থাকিলে ভাল নালাগে দিয়াচোন বাইদেউ মই কিন্তু আগতে কৈ থওঁ মই হলে টয়লেট চাফা কৰিব নোৱাৰো দেই টয়লেট চাফা কৰাটো বৰ অসুবিধা আৰু বহুত সময়ও যায় বুজিছে মই আমাৰ ঘৰৰ টয়লেটটোৱে বেলেগ মানুহ লগাই চাফা কৰো ঠিক আছে হ'ব বাৰু দিয়া একেটা কাম কৰাৰ বিনিময়ত কিমান ল'বা সেইটো কোৱা বাইদেউ আপোনাৰ লগত আৰু কি এইবিলাক দৰদাম কৰি থাকিম এনেতো মই বেলেগৰ পৰা 3500 টকা কৈয়ে লওঁ কিন্তু আপুনি মানুহজনী অলপ ভাল যেন লাগিছে সেইকাৰণে আপোনাক অকণ কমাই ধৰিলো যাওক আপুনি 3450 টকা দিলেই হ'ব মোক মই আকৌ আপোনাক বুলিহে ইমান ডাঙৰ ডিসকাউন্ট দিছো দেই কাকো নকব কিন্তু হে হৰি নকওঁ দিয়া বহুত ডাঙৰ ডিসকাউন্ট দিলা ভন্টি আৰু এটা কথা বাইদেউ মোক কিন্তু মাহৰ 1 তাৰিখে স্যালাৰি লাগিব দেই নহলে 2 তাৰিখৰ পৰা আৰু মোক নাপায় আপুনি মই একে বতাহ হৈ যাম আকৌ হয় নেকি হ'ব দিয়া এতিয়াৰ পৰা কামত লাগি যোৱা আৰু ন তেতিয়াহলে হে কি কয় আজি মই আপোনাৰ লগত যিমান সময় খৰচ কৰিলো এইখিনি সময়ত মই 3 ঘৰ মানত কামেই কৰিব পাৰিলো হয় কালিৰ পৰা আহিম দিয়ক আহো দিয়ক এইজনীচোন বতাহি এই মানে বৰুৱানীৰ ঘৰত কামত সোমাল ময়ো সুধি চাওঁ আমাৰো যিসোপাহে কাম ঐ বতাহি এইফালে আছোন এইফালে আহৈ হয়কেনি বাইদেউ কওক তই এই বৰুৱানীহঁতৰ ঘৰত কামত সোমাইছ নেকি এৰি দে বুইছ সিহঁতৰ যিহে কাম তোৰ একে কঁকাল পৰি যাব হয় নেকি বৰুৱানীয়ে গাধৰ খাটনিও খটাব আৰু পইচাও কমাই দিব তই মোৰ ঘৰলৈকে আহ বুইছ কাম কৰ মই তোক 200 টকা এক্সট্ৰাকে দিম বুইছ এক্সট্ৰাকে আপোনাৰ বিষয়ে চুবুৰীয়াই যি গেলা ৰিভিউ দিছে মই আপোনাৰ তাত কাম নকৰিহে পাৰিছো এই বতাহিৰ বতাহ পোৱা ইমান সহজ নহয় পইচাৰ লোভ দেখুৱাই মোক লাভ নাই দেই বৰশৈকীয়ানী বাইদেউ আহো দিয়ক ইছৰাম এজনী একেবাৰে লাওপাত কচুপাত মুখ